Radhe Krishna 2026 তুলা ৰাশিৰ কাৰণে কেনেকুৱা হ'ব তুলা libra আৰু আপোনালোকৰ 2026 কেনেকুৱা যাব ভাল বেয়া যি আছে simply tarot guidance লৈ লম আমি money oracle deckৰ পৰা money guidance লম love oracle deckৰ পৰা love আৰু divine oracle deck use কৰিম divine guidanceৰ কাৰণে তো clear shuffle কৰিব ওলাইছো মই আৰু libra আপোনালোকে বহুত বেছি balancingত থাকে আৰু আপোনালোকৰ গুৰু হৈছে শুক্ৰ Venus planet আপোনালোকৰ গুৰু আৰু এঞ্জেলৰ গাইডেন্স লৈ লওক কেনেকুৱা কি ভাল বেয়া গাইডেন্স আপোনালোকৰ কাৰণে আছে এঞ্জেলস প্লিজ গাইড কৰিবা তুলা ৰাশি 2026 কেনেকুৱা হ'ব ফাৰ্স্ট কাৰ্ড সেকেন্ড থাৰ্ড আৰু ফৰ্থ ওকে তুলা ৰাশি আপোনালোকৰ এইটো বছৰত অলপমান এনেকুৱা গাইডেন্স আহিছে যে আপোনালোকৰ পইচাৰ কাৰণে আপোনালোকে বহুত বেছি প্ৰ্যাকটিক্যালি ডিল কৰিব আৰু এইটো বছৰত পইচাৰ কাৰণে অকনমান আপোনালোকে জাগলিং কৰিব লাগিব পাৰে কষ্ট এইটো বছৰত অকমান বেছি হ'ব বাট না অপৰচুনিটিজ আছে ন বছৰৰ ষ্টাৰ্টিং পিৰিয়ডত যোনটো আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মান্থ আছে এইটো মাহত আপোনালোকৰ কাৰণে ইয়াতে গাইডেন্স এনেকুৱা আহি আছে যে আপোনালোকে অকনমান ইয়াতে নতুন অপৰচুনিটি বা নতুন কিবা জব চেঞ্জ এনেকুৱা ধৰণৰ অফাৰ এনেকুৱা পাব পাৰে এফৰ্ট আপোনালোকে যিখিনি কৰিব তাৰ পিছত আপোনালোকৰ জুন জুলাই মাহৰ পৰা এপ্ৰিলৰ পৰা আপোনালোকৰ অলপমান বেছি ভাল টকা পইচাৰ কামিং যোনটো আছে হেতু একাউন্ট বেলেন্স হোৱা হিখিনি আপোনালোকৰ এপ্ৰিল মাহৰ পৰা ইয়াতে দেখা গৈছে প্ৰ্যাকটিক্যালি বহুত বেছি ডিল কৰিব পাৰে এইটো বছৰত আপোনালোকে প্ৰ্যাকটিক্যালি যদি ডিল কৰে তাতে আপোনালোকৰ অকনমান ডিস্টাৰবেন্স হ'ব ঠিক আছে আৰু অকমান গাইডেন্স লম এঞ্জেলস প্লিজ গাইড কৰিবা তুলা ৰাশিৰ কাৰণে কেনেকুৱা ধৰণৰ কি ভাল বেয়া গাইডেন্স আছে সেকেন্ড থাৰ্ড ফৰ্থ ওকে তুলা ৰাশি আপোনালোকৰ ইয়াতে আহি আছে যে আপোনালোকে হয়তো কিছুমান কাম এনেই আপোনালোকে কৰি দিব লাগে মানে আপুনি বেছি যদি এক্সপেক্ট কৰে এইটো বছৰত তেতিয়া হলে আপুনি ক্ৰেডিট পাম বা কাবাক হেল্প কৰি দিলে বহুত বেছি ভাল হ'ব মোৰো ভাল হ'ব সেই বস্তুটো আপোনাৰ এইটো বছৰত নহব এইটো বছৰত অকমান ইয়াতে ডিস্টাৰবেন্স দেখি আছো তো কিবা আপুনি এক্সপেক্ট নকৰাকে আশা নকৰাকে আপুনি নিজৰ কাম বা নিজৰ যিখিনি হেল্প কৰিব লাগে বা কিবা যদি সাজেশন দিব লাগে কোনোবা যদি হেল্পৰ কাৰণে আহে তেতিয়া হলে জাস্ট আপুনি কৰি কেনে দি দিব আৰু বেছি এক্সপেক্ট নকৰাটোৱে বেটাৰ ঠিক আছে ইয়াতে ৰিলেশনশিপত ভাল আহিছে আপোনালোকৰ কিন্তু ইয়াতে অকমান থাৰ্ড পাৰ্টি ইনভলভমেন্ট আহিব পাৰে সাডেনলি কিছুমান ইমোশনালি ডিস্টাৰবেন্স আপোনালোকৰ দেখিব পাৰিব পাৰে হেতু কাৰণে আপোনালোকে যদি কিবা প্ৰবলেম বা ব্লকেজেস হয় ইমোশনালি হেতু বস্তুত বেছি ডিপলি নুজুৱাকে বস্তুবিলাক যে চলাই নিলে আপোনালোকৰ কাৰণে ভাল হ'ব আৰু আপোনালোকৰ এইটো বছৰত হয়তো জুপিটাৰ এক্টিভ হ'বৰ কাৰণে চান্সেস আছে কিছুমান মানুহৰ যদি ইয়াতে কেতু বহুত বেছি ভাল হয় কেতুৰ প্ল্যানেটছৰ আপোনালোকৰ বহুত বেছি শুভ প্ৰভাৱ আপোনালোকে দেখা পাব আৰু মানি অৰিকেল ডেকৰ পৰা গাইডেন্স লম যে আপোনালোকৰ কাৰণে মানিৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ কি গাইডেন্স আছে এঞ্জেলস প্লিজ গাইড কৰিবা তুলা ৰাশিৰ কাৰণে কেনেকুৱা ধৰণৰ কি গাইডেন্স আছে ওয়েলথ আপোনালোকে হয়তো এইটো বছৰত কিছুমান বস্তু শিকি কেনেও পইচা ইনকাম কৰিব পাৰে আপোনাৰ এনেকুৱা ধৰণৰ আহিছে কিছুমান কাম হয়তো আপোনালোকে বহুত আগতে কৰিব বিচাৰিছিলে কিন্তু কৰিব পৰা নাই বা কৰিম বুলি কেতিয়াও তেনেকে মনৰ পৰা ভাবা নাই কিছুমান বস্তু শিকিব বা অধ্যয়ন কৰিব এডুকেশ্যন চেপ্টাৰৰ পৰা আপোনালোকৰ ইয়াতে ইনকাম হ'বৰ কাৰণে আহিছে আপোনালোকে কিবা সাডেনলি কিবা বস্তু শিকিব আৰু তাৰ পৰা আপোনালোকৰ বহুত বেছি ভাল মানি ইনকাম হ'বৰ চান্সেস আছে লভ অৰিকেল ডেকৰ পৰা চাম যে আপোনালোকৰ কাৰণে কি গাইডেন্স আছে এঞ্জেলস প্লিজ গাইড কৰিবা লভ অৰিকেল ডেকৰ পৰা কেনেকুৱা ধৰণৰ কি গাইডেন্স আছে আপোনালোকৰ লাইফ এনাৰ্জি আপোনাৰ যোন মানে যদি আপোনালোকে আনম্যাৰিড হয় তেতিয়া হলে আপোনাৰ এইটো বছৰত ম্যাৰেজৰ কাৰণে বাট এইটো বছৰৰ লাষ্টৰ ফালে আপুনি ম্যাৰেজৰ কাৰণে ভাবিব পাৰে আৰু অলৰেডি যদি আপোনালোকে ম্যাৰেজ অলৰেডি কৰি থোৱা আছে তাতে আপোনালোকৰ পাৰ্টনাৰশ্বিপত যদি আছে ৰিলেশনশিপ চলি আছে তেতিয়া হলে আপোনালোকৰ অকনমান ইয়াতে থাৰ্ড পাৰ্টি ইমবেলেন্স হ'ব পাৰে থাৰ্ড পাৰ্টি মানে আপোনালোকৰ ৰিলেটিভস বা এনেকুৱা ধৰণৰ কিছুমান মানুহৰ ইন্টাৰফেৰেন্স হয় অকনমান তাতে
ডিসবেলেন্স হোৱাৰ ইয়াতে চান্সেছ আছে আৰু কিন্তু ভাল হৈ যাব এনেকুৱা ধৰণৰ কোনো সিৰিয়াসলি ম্যাটাৰ নহয় যে কিবা প্ৰবলেম হ'ব বা ব্লকেজেছ আছে এনেকুৱা ধৰণৰ নহয় ভাল হৈ যাব আৰু ডিভাইন অৰিকেল ডেকৰ পৰা চাওঁ যে কেনেকুৱা ধৰণৰ কি গাইডেন্স আছে আপোনালোকৰ কাৰণে এঞ্জেলছ প্লিজ গাইড কৰিবা কাৰ লগত আপোনালোকে এই বছৰটো ভালকে যদি চলে তেতিয়া হলে আপুনি ভগৱানৰ লগত কানেক্ট কৰিব ইয়াতে প্ৰজাপতি দক্ষৰ আহিছে ইয়াতে আপোনালোকৰ ইয়াতে প্ৰজাপতি দক্ষ আহিছে আৰু প্ৰজাপতি of creation ইয়াতে ক্ৰিয়েশনৰ গড হয় প্ৰজাপতি দক্ষ যে হয় ইয়াতে আপোনাৰ বিষ্ণুৰ লগত আপোনাৰ কানেকশন ইয়াতে এইটো বছৰত আহিছে আপুনি যদি লৰ্ড বিষ্ণু মানে নাৰায়ণ বা কৃষ্ণ এনেকুৱা ধৰণৰ ভগৱানৰ লগত আপুনি কানেক্ট কৰে এইটো বছৰত আপোনাৰ বহুত বেছি ভাল হ'ব আৰু ক্ৰিয়েটিভ কামত আপুনি নামিব পাৰে আপোনালোকৰ কেতু এই বছৰ বহুত বেছি ভাল ক্ৰিয়েশন বা ভিজুৱেলাইজেশনৰ ফালৰ পৰা আপোনাৰ বহুত বেছি ভাল আৰু অকমান শাফল কৰি কিনে কাৰ্ডছ চাম যে আপোনালোকৰ কাৰণে আৰু কি ডিভাইন গাইডেন্স আছে এঞ্জেলছ প্লিজ গাইড কৰিবা তুলা ৰাশিৰ কাৰণে এঞ্জেলছ প্লিজ ইয়াতে আপোনালোকৰ আহিছে যে আপোনালোকৰ কষ্ট এইটো বছৰ অকমান বেছি হ'ব পাৰে কিন্তু আপোনালোকে যিখিনি পইচা পাব লাগে সেইখিনি ডেফিনেটলি পাব বহুত ডাঙৰ মোটা এমাউন্ট বা আপুনি যদি লোন এপ্লাই কৰি থব বা বিচাৰিছে বা আপুনি ভাবি আছে যে মই লোন লম কিবা ঋণ লম মই তেতিয়া হলে ইয়াতে অকমান প্ৰবলেম হ'ব পাৰে আপুনি সৰু সুৰা এমাউন্টৰ লোন আপুনি এইটো বছৰত ল'ব পাৰে ডাঙৰ এমাউন্টৰ লোন যদি আপোনালোকে এইটো বছৰত কৰে তেতিয়া হলে আপোনাৰ ইয়াতে অকমান প্ৰবলেম বা ব্লকেজেস মই দেখি আছো তো সৰু এমাউন্টৰ লোন যদি ল'ব বিচাৰে আপোনাৰ কাৰণে ইয়েস আহিছে এফৰ্ট আপোনালোকৰ লাগিব কিন্তু আপোনালোকৰ যোনটো এই বছৰটোৰ লাষ্টৰ ফালে মানে জুন জুলাইৰ পৰা আপোনালোকৰ টাইমিং পিৰিয়ড বহুত বেছি ভাল আহিছে ভাল হ'ব আৰু অকমান চাম যদি সন্তানৰ কাৰণে মই এখন কাৰ্ডছ লৈছো যদি আপোনালোকৰ বাচ্চা অলৰেডি আছে তেতিয়া হলে আপুনি যদি বাচ্চা অলৰেডি থাকিলে আপোনালোকৰ সন্তানৰ ইমোশনালি সাপোৰ্ট কৰিবৰ কাৰণে আপুনি অকমান কথা পাতিব লাগে বা এজ এ ফ্ৰেন্ড মা দেউতা যদি হয় আপোনালোকে তেতিয়া হলে এজ এ ফ্ৰেন্ড আপুনি যাব লাগে কাৰণ ইয়াতে অকনমান কমিউনিকেশনৰ ব্লকেজেস থাকিব পাৰে যদি আপুনি বেছি স্ট্ৰংলি হ্যান্ডেল কৰে হেতু ৰিলেশনক এজ এ ফাদাৰ মাদাৰ তেতিয়া হলে তাতে অকমান ব্লকেজেস বা প্ৰবলেমছ আহিব পাৰে ইয়াতে আপোনালোকৰ উইশ যোনটো হয় হেতু আপোনালোকে ভিজুৱেলাইজেশন কৰিব পাৰে বা লিখিব পাৰে ইয়াতে আপোনালোকৰ কাৰণে হেতু আহি আছে যদি আপুনি ইয়াতে কাৰণ ইয়াতে ৰাইটাৰৰ কাৰ্ডছ আহিছে সেইকাৰণে মই কৈ আছো যদি আপুনি কিছুমান বস্তু লিখে বা আপুনি ভিজুৱেলাইজেশন কৰে তেতিয়া হলে এইটো বছৰ আপোনাৰ কাৰণে বহুত বেছি ভাল হ'ব আৰু আপোনালোকৰ ইয়াতে বহুত বেছি ব্যালেন্স হ'ব মোস্টলি আপোনালোকৰ জুন জুলাইৰ পৰা বহুত বেছি সিচুৱেশন ইয়াতে ভাল দেখা গৈ আছে কিবা যদি কৰিব বিচাৰে মাটি সম্পত্তি ঘৰ তেতিয়া হলে ইয়েস কাৰ্ড আহি আছে ওভাৰঅল এইটো ৰিডিং তুলা ৰাশিৰ কাৰণে হয় কিন্তু তুলা ৰাশিৰ বহুত বেছি একদম বহুত বেছি ভাল নহয় একেবাৰে বেয়া নহয় তো মিডল টাইমত আপোনালোকে আছে 2026 আপোনালোকে ব্যালেন্স মিলাই চলিব লাগে 2026 ঠিক আছে আৰু বাকি আপোনালোকে নাৰায়ণ বা বিষ্ণুৰ পূজা এইটো বছৰত কৰিব লাগে ডেফিনেটলি ভগৱানে আপোনালোকক ব্যালেন্স কৰি ৰাখিব এইটো বছৰত থ্যাংক ইউ সো মাচ